ফ্ৰেণ্ডছ, আমি আজি এঠাইলৈ গৈ আছোঁ, লগতে আপোনালোককো দেখাওঁ। কাৰণ মই প্ৰথম ভিডিঅ' কৰা নহ'লে, কিন্তু গাড়ীৰ পৰাই ভিডিঅ' কৰি আছোঁ। এই ৰাস্তাত গৈ আছোঁ, মুখলৈ গৈ আছোঁ, আপোনালোকক কৈ আছোঁ। চাই থাককচোন ভিডিঅ'টো। এয়া আমি গৈ আছোঁ। এয়া মেইন জেগা আহি পালোঁ। আমি আহিছোঁ আজি আমাৰ বৰ্তাৰ ঘৰত। এয়া ভিতৰত সোমাই গ'লোঁ। মাও আহিছে আমাৰ লগত। এয়া কথা পাতি আছে। এয়া আমি ভিতৰত সোমাই গৈছোঁ। এয়া মোৰ সৰু ছোৱালী। এয়া আমাক চাহ খাবলৈ দিছে। চাওকচোন কি দিছে, প্লেটখন ভৰ্তি কৰি একদম এনেকৈ চাহ খাব দিছে আমাক। এতিয়া আমি গোটেইবিলাকে বহি চাহ খাই আছোঁ। এয়া ডাঙৰ ছোৱালী, লগতে আমাৰ এয়া বৰ্তাৰ ছোৱালী ওচৰতে থাকে। তাইৰ ঘৰতো এবাৰ মাত দি আহিলোঁ আমি। গৈ কিনে ওচৰতে থাকে, অকণমান গ'লে পায়, খোজকাঢ়ি গ'লে পায়। এয়া তাইকো এবাৰ মাত দি আহিলোঁ। বেছি সময় বহা নাই, বহি দুষাৰ কথা পাতি গুচি আহিলোঁ। চাহ পানী নাখালোঁ তাতে। এয়া ঘৰত গৈ অকণমান সময় বহি গুচি আহিছোঁ। এতিয়া সিহঁতৰ ঘৰৰ পৰা আমি উভতি আহিলোঁ। বেছি দেখুওৱা নহ'ল, এই কথা পাতি থাকোঁতে টাইমটো গ'ল। সিহঁতৰ পৰা এতিয়া ঘূৰি আহি আমি অকণমান বজাৰত সোমাম। বজাৰৰ পৰা আমি ডাইৰেক্ট ঘৰত গুচি আহিম। সিহঁতৰ লগত মানে চিনাকি কৰা নহ'ল। পিছত এদিন গ'লে আকৌ চিনাকি কৰাই দিম আপোনালোকক। আপোনালোকক বজাৰ দেখুওৱা নহ'ল। বজাৰৰ পৰা আমি কি আনিলোঁ জানেনে? এয়া পঠাৰ মাংস লৈ আহিলোঁ। আজি দেওবাৰ, গতিকে পঠাৰ মাংস বনাই খাম। কালি আকৌ সোমবাৰ নিৰামিষ, গতিকে আজি খাই লওঁ বুলি পঠাৰ মাংস লৈ আহিলোঁ। পঠাৰ মাংসৰ কাৰণে মই মছলাখিনি যোগাৰ কৰি লৈছোঁ। এয়া ধনিয়া, জিৰা, তেজপাত, ৰেড চিলি, মিট মছলা আৰু গৰম মছলা গোটেইখিনি প্লেটত মই যোগাৰ কৰি লৈছোঁ। এয়া আলু, পিঁয়াজ, নহৰু, আদা আৰু বিলাহী। এতিয়া মই মিক্সিৰ গ্ৰাইণ্ডাৰটোত এয়া আদা, নহৰু আৰু বিলাহীখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। আৰু পিঁয়াজখিনি কিন্তু মিহি মিহিকৈ কাটি ল'ম। আৰু পিঁয়াজখিনি মই মিক্সিত মাৰি নলওঁ। এতিয়া মই মাংসখিনি মছলা সানি ল'ম। মছলাৰ ভিতৰত এয়া পিঁয়াজখিনি দি ল'লোঁ। অলপ পিঁয়াজ ৰাখি দিম, অলপ পিঁয়াজ এয়া মাংসখিনি দি লৈছোঁ। তাৰপিছত এয়া গোটা মছলাখিনি, জিৰা, নিমখ একেলগে গোটেইখিনি তেল চেল হালধি চালধি দি আৰু যে মাৰি লৈছিলোঁ আদা, নহৰু আৰু বিলাহীৰ পেষ্টখিনি গোটেইখিনি দি একেলগে মাখি কিনে মই মোটামুটি আধা ঘণ্টামান সময় ফ্ৰিজত ৰাখি দিম। তাৰপিছত বনাম মই। এইখিনি গোটেইখিনি ভালকৈ মছলা চছলাখিনি দি লৈ মই ভালকৈ মাখি ল'ম। চাই থাকক। এতিয়া মই কেৰাহীখনত এয়া তেলখিনি ভাজি লৈছিলোঁ। মই প্ৰথমতে আপোনালোকক দেখুওৱা নহ'ল। এতিয়া সেই তেলখিনিতে মই অকণমান চেনি দি লৈছোঁ। কাৰণ চেনি দিলে কিন্তু মাংসৰ যিটো কালাৰ বিৰাটেই ধুনীয়া হয়। সেইকাৰণে অকণমান মই চেনি দি লৈছোঁ। এতিয়া ইয়াতে মই অলপ যে কাটি ৰাখি দিছিলোঁ পিঁয়াজ,
সেই পিঁয়াজখিনি দিম আৰু তেজপাতখিনি তেলত দি লৈছোঁ। তেজপাতটো দি লৈ মই এতিয়া পিঁয়াজখিনি দি ল'ম। আপোনালোকে কিন্তু চাই থাকিব দেই ভিডিঅ'টো শেষলৈকে। এতিয়া মই এয়া পিঁয়াজখিনি দি ল'লোঁ, কাটি লোৱা। পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হ'লেকৈ মই ভাজি ল'ম। ভাজি লোৱাৰ পিছত কি দিম চাই থাকিবচোন। এয়া মই ভাজি আছোঁ পিঁয়াজখিনি, ৰঙা হোৱালৈকে ভাজিম। তেতিয়া তাৰমানে পিঁয়াজটো সোৱাদটো ভালকৈ আহে। এতিয়া এয়া গুড়ি মছলাখিনি যে অলপ ৰাখি দিছিলোঁ সেইখিনি গোটেইখিনি দি দিছোঁ। ৰেড চিলি, জিৰা আৰু ধনিয়া গুড়ি এইখিনি গোটেইখিনি। এতিয়া মই মছলাখিনি দি লৈ ভালদৰে মছলাখিনি ভাজি ল'ম। চাই থাককচোন, ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া মই মছলাখিনি ভজা হোৱাৰ পিছত ইয়াতে হালধি আৰু নিমখো দি লৈছিলোঁ। তাৰপিছত এতিয়া মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। লৰাই লৈ ভালকৈ ভাজিম আৰু ভাজি উঠি অকণমান পানী দিম। পানী দি উঠি আকৌ লৰাম। লৰাই কিনে ভাজোঁতে মাংসখিনি কালাৰ চেঞ্জ হোৱাৰ পিছত মই পানী দি দিম। সেইখিনি মই এতিয়া ঢাকোন মাৰি ভালদৰে সিজাম। মাংসখিনি পাঠাৰ মাংস যিহেতু অকণমান টাইম লাগিব, সেইকাৰণে মই ঢাকোন দি লৰাই ল'ম। ইয়াতে এতিয়া মিট মছলা অকণমান দি লৈছোঁ আৰু অকণমান গৰম মছলা দি লৈছোঁ। শেষত আৰু অকণমান গৰম মছলা দিম। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। লৰাই লৈ পানীখিনি পূৰা নাইকিয়া কৰি পেলাম। তাৰে পিছত মই আকৌ ভাজিম। ভাজি কিনে লাষ্টত যিমানখিনি আমাক পানী দৰকাৰ হয় সেই পানীখিনি এড কৰি এতিয়া মই ইয়াতে আলুখিনি দি লৈছোঁ। আলুখিনি দি আকৌ হাতাখনেৰে মই ভালদৰে লৰাই দিম। আলুখিনি মই একদম ব্ৰাউন কৰি ফ্ৰাই কৰিছোঁ। জ্বলি যোৱা নাই, আকৌ কালাৰটো জ্বলি যোৱাৰ দৰে দেখিছে। জ্বলি যোৱা নাই, পূৰা গল্ডেন ব্ৰাউন হৈ গৈছে। আলুখিনি দেখিবলৈ ধুনীয়া হৈছে, দেখিছেনে? ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। এতিয়া মোক যিমানখিনি পানীৰ দৰকাৰ হয় সিমানখিনি পানী দি আঞ্জাখন ভালদৰে উতলিবলৈ দিছোঁ। এতিয়া 2 উতলমান খালে আমাৰ মাংস, দেখিছেনে ফ্ৰেণ্ডছ, আমাৰ মাংসখন ৰেডি হৈ গৈছে। পাঠাৰ মাংস ৰেচিপিটো ৰেডি।